ঘটনাটো তেনেই সামান্য আছিল। অসমীয়া যুৱ প্ৰজন্মক ধ্বংস কৰা গাঞ্জা বেপাৰীৰ বিৰুদ্ধে এজন অসমীয়া যুৱকে মাত মাতিবলৈ গৈছিল আৰু ইয়াৰ ফলত তেওঁ মাৰ খাবলগীয়া হ'ল আৰু আমি শুনিবলগীয়া হ'ল অসমীয়া গৌবেগ। যোৱাকালি যিসকলে অসমীয়া গৌবেগ ধ্বনি দি আছিলে তেওঁলোকলৈ মোৰ এটা প্ৰশ্ন আছে যে অসমীয়াই কলৈ যাব লাগে? মহান জনগোষ্ঠীৰ দৰে এটি ভূমিপুত্ৰ প্ৰাচীন জনগোষ্ঠীয়ে অৱহেলিত হোৱাৰ বাবে তেওঁলোকে আজি দুদিন আগত প্ৰতিবাদ কৰিবলগীয়া হৈছে। আহোমৰ দৰে এটা বৃহৎ জনগোষ্ঠীৰ পৰা মাত্ৰ এজন প্ৰতিনিধি, কিন্তু সেই একেটা সময়তে আমি দেখিবলৈ পাইছো দুজনকৈ অনা অসমীয়া কেবিনেট মন্ত্ৰী পৰ্যায়ত দপদপাই আছে। হিন্দু মুছলমানৰ এই ৰাজনৈতিক জালখনত ব্যস্ত হৈ থকা অসমীয়াক কোনে বুজাব যে এতিয়া তেওঁলোকৰ হাতত নিজৰ বজাৰখনেই নাই? সনাতনী সুৰক্ষাৰ নামত কেইটামান টকাৰ বাবে আমি আজি আমাৰ নিজৰ অস্তিত্ব স্বৰূপ মাটিডোখৰো আমি অনা অসমীয়াৰ হাতত গতাই দিয়াৰ বাবে আমি তাৰ পৰিণাম আজি ভুগি আছো আৰু অনাগত দিনতো ভুগিম আৰু আমাৰ উঠি অহা প্ৰজন্মইও এই পৰিণাম ভোগ কৰিব লাগিব। হিন্দুত্ববাদী ৰাজনীতিৰ আশ্ৰয় লৈ একাংশ অনা অসমীয়া লোকে আমাৰ অসমীয়া লোকসকলক অৰ্থনৈতিকভাৱে প্ৰায় শেষ কৰিলেই। এতিয়া ৰাজনৈতিকভাৱে আৰু সাংস্কৃতিকভাৱেও যে আমাৰ অসমীয়া মানুহক নিঃশেষ কৰাৰ পৰিকল্পনা চলিছে, সেই পৰিকল্পনাক আমি প্ৰতিহত কৰাৰ সময় আহি পৰিছে। অসমত সকলোৱে মিলাপ্ৰীতিৰে থাকিব লাগিব, কোনেও কাৰো এগেইনষ্টত গৌবেগ দিব নোৱাৰিব। যিসকলে কালি শ্লোগান দিছিলে অসমীয়া গৌবেগ বুলি তেওঁলোকে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব আৰু চৰকাৰ আৰক্ষী প্ৰশাসনে তেওঁলোকক বাধ্য কৰিব লাগিব ক্ষমা খুজিবলৈ। এয়া আমাৰ স্পষ্ট কথা।